মই দিনটোত কি কৰোঁ সেইটোৱে নহয়। আপুনি কিয় আহি মোক ডিষ্টাৰ্ব দি থাকে? হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম। আৰু আজি মই দেখাম গোটেই দিনটোত মইনো কি বনাওঁ, আপোনালোকক পূৰাপূৰি দেখাম। আৰু তেনেহ'লে মোক ভিডিঅ'টো চাই থাকিব, আৰু যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি হ'ল? কিয় এনেকৈ আছা? মানু 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 এয়া হ'ল আজিৰ ব্ৰেকফাষ্ট। আৰু আজি ব্ৰেকফাষ্টত আছে আলু পৰঠা আৰু টমেটো চচ, ঘৰতে তৈয়াৰী কৰা। তেনেহ'লে আমি ব্ৰেকফাষ্টখিনি কৰি লওঁ। আৰু আজি দিনটোত কি কৰোঁ সেইটো নেদেখুৱাই, আজি আচলতে কি বনাম মই আপোনালোকক সেইটোৱে দেখুৱাম আজি। আৰু সেইকাৰণে মই এতিয়া লাঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। আৰু এতিয়া বনাই আছোঁ মানুহৰ কাৰণে। আৰু তাৰ কাৰণে বনাইছোঁ মই বিট দিছোঁ তাতে, আৰু গাজৰ দি মাংস দি কেনে 1 পোৱামান মাংস দি সেইখিনি বইল কৰি কেনে তাক দিম উইদাউট চল্ট, নিমখ হালধি একোৱেই নিদিওঁ, তাক একদম চিম্পল আৰু লাইট খানা দিওঁ মই। আৰু এয়া লৈছোঁ পিঁয়াজ, বিলাহী, 2-3টামান জলকীয়া, মান ধনিয়া, বঙালী ধনিয়া, আমাৰ ইয়াত বঙালী ধনিয়া বুলি কওঁ, আপোনালোকে বা কি বুলি কয়। আৰু লৈছোঁ আলু, আৰু লগতে কেইটামান বইল আলু লৈছোঁ, এফাল 2ফালমান, আৰু লগতে আদা নহৰু পেষ্ট, আৰু লৈছোঁ সৰিয়হ পেষ্ট। এইখিনি তিয়াই ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ। আৰু চাই থাকিব আজি মই কি বনাওঁ। আৰু কেৰাহীখন গৰম হ'বলৈ দিছোঁ। আৰু এইকেইটা মাছ ফ্ৰাই কৰি থৈছিলোঁ, কাৱৈ মাছকেইটা। আৰু সেই একেখিনি তেলতে দি দিছোঁ পিঁয়াজ, জলকীয়া, আৰু এইখিনি ধুনীয়াকৈ ভাজি লওঁ। পুৰি নেপেলাওঁ কিন্তু দেই, ভালকৈ ভাজিম, পুৰি গ'লে একেবাৰে বেয়া লাগে টেষ্টটো। ধুনীয়াকৈ অলপমান গল্ডেন হোৱালৈকে ভাজিম। আজি একেবাৰে অসমীয়া সাজ বনাম। অসমীয়া সাজ বুলি এইকাৰণে ক'লোঁ, কাৰণ আমি অসমীয়া যি খাই ভাল পাওঁ সেইখিনিয়ে আমি আজি বনাম। আৰু এতিয়া দি দিছোঁ এয়া বঙালী ধনিয়া, আৰু তাৰপাছত দি দিম মান ধনিয়া। মই তেলতে দি দিছোঁ পিঁয়াজৰ লগত, আৰু পিছতো দিম, চাই থাকিব মই কি কৰোঁ। এতিয়া ধুনীয়াকৈ ভাজি থাকি ইয়াতে দি দিম মই আদা নহৰু পেষ্টখিনি, 1-2 চামুচমান আদা নহৰু পেষ্ট দিছোঁ। আপোনালোকে আপোনালোকৰ হিচাপত দি ল'ব, যিমানখিনি আপোনালোকে মছলা খায়। মই মোৰ হিচাপতে দি দিছোঁ। আৰু সেইখিনি কেঁচা গোন্ধটো নোযোৱালৈকে লাৰি থাকিব। আৰু সেই তেলখিনিতে সেই মছলাখিনিতে মই হালধিকণো দি দিম, আৰু ধুনীয়াকৈ লৰাই থাকিম। আৰু এতিয়া দিছোঁ মোৰ ফেভৰেট নৰসিংহ পাত, আৰু এইখিনি ইয়াতে ধুনীয়াকৈ ধুই দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে তেলতো দিব পাৰে, তেলত দিবলৈ পাহৰি গ'লোঁ, এনেকৈ দি দিছোঁ। অলপ সৰহকৈ দি দিলেও বেয়া নালাগে, সৰহকৈও আপোনালোকে দিব পাৰে। আৰু ইয়াত মই অলপমান এতিয়াই সৰিয়হৰ পেষ্ট দি দিছিলোঁ, মই পিচি ৰাখিছিলোঁ, অলপমান দিব তেল মছলাখিনি। আৰু যদি কম যেন পায় আপুনি পিছতে অলপমান ব্যৱহাৰ কৰিব পাৰে, কিন্তু বেছিকৈ দি দিলে ইয়াৰ অলপ তিতা তিতা লাগে। ইমান ধুনীয়া লাগিছে নহয়নে? কালাৰটো দেখিবলৈ কিমান ধুনীয়া লাগিছে, আৰু মই আপোনালোকক ক'ব নোৱাৰোঁ কিমান ধুনীয়া স্মেল আহি আছে। ইয়াতে মান ধনিয়া, বঙালী ধনিয়া, নৰসিংহ পাত গোটেইখিনি দিয়াৰ কাৰণে বৰ এটা ধুনীয়া স্মেল আহিছে। আৰু মছলাখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পাছত ইয়াতে দি দিছোঁ মই আলু কেইপিচ, আৰু লগতে কেইপিচমান বইল আলু আছিল, সেইখিনিও দি দিছোঁ। তেতিয়া অলপ গ্ৰেভিটো হ'ব, তৰকাৰীখন অলপমান ডাঠ হ'ব। যিহেতুকে ডাঠ তৰকাৰী হ'লে আমি ভাল পাওঁ খাই, একদম জুলীয়া হ'লে ইমান ভাল নালাগে আমাৰ। আপোনালোকে যদি জুলীয়া কৰিব বিচাৰিছে তেনেহ'লে বইল আলু নিদিলেও হ'ব, এনেকৈ দি দিব আপোনালোকে। আৰু ভালকৈ ভাজি হোৱাৰ পাছত মই ইয়াতে পানী এড কৰি দিছোঁ। পানী এড কৰি অলপমান ধুনীয়াকৈ লৰাই ইয়াত ঢাকনিখন লগাই দিম। এয়া পানী শুহি লৈছে, আৰু আলু অলপ চলপ
সিজিছে আৰু ইয়াত মই আকৌ অলপমান পানী এড কৰি দিম এড কৰি ঢাকনিখন লগাই দিম আৰু এয়া উতল আহি গৈছে আৰু ইয়াত মই মাছ কিপিচ এড কৰি দিম এড কৰি অলপমান উতল আহিব দিম ঢাকনি লগাই থৈ দিম আৰু তাৰ পাছত আমাৰ এই আঞ্জাখন ৰেডি হ'ল বুলি ক'ব পাৰি আৰু এইখিনি এড কৰাৰ পাছত মই বঙালী ধনিয়া মান ধনিয়া গোটেইখিনি এড কৰি দিম অলপমান উতল আহিব দিম এয়া ৰেডি এয়া মই এতিয়া এটা চাটনি বনাম আৰু ইয়াতে দিছোঁ নৰসিংহ পাত ধনিয়াৰ পাত আৰু বঙালী ধনিয়াৰ পাত আৰু লগতে সৰিয়হ পেষ্ট মটৰ দেখিছে আপোনালোকে জলকীয়া 5-6টামান আৰু নহৰু 5-6 ফুটা তেল নিমখ দি ধুনীয়াকৈ পিচি চাটনি বনাই ল'ম আৰু এয়া আজি আমাৰ দুপৰীয়াৰ সাজ খুবেই আমেজৰ থালি এখন অসমীয়াৰ আমাৰ এইবিলাকে ন সোৱাদ কাৱৈ মাছৰ লগত সৰিয়হৰ জোল পূৰা অসমীয়া সাজ আজি আৰু এয়া সন্ধিয়াই আহি পালে ধুমুহা ভাতকেইটা উঠি খায়ে দেখিলোঁ আৰু এয়া ধুমুহা আহিছে পূৰা আৰু আজি ৰাতিৰ সাজৰ কাৰণে বনাবলৈ আহিছোঁ এয়া লৈছোঁ গাজৰ তেজপাত চিকেন অলপমান যিহেতুকে পাবলৈ বহুত টান আৰু পিঁয়াজ বিট আৰু আজি বনাম বিৰিয়ানী এয়া দিনতে ভিজাই ৰখা চাউল আৰু তেলত মই পিঁয়াজ তেজপাত মাংসখিনি ধুনীয়াকৈ ভাজি ল'ম মাংসখিনি ভালকৈ ভাজিব কাৰণ মাংসখিনি যদি ভালকৈ ভাজা নহয় যেতিয়া চাউলখিনি দিয়ে যেতিয়া সিজি যায় পানী চানী দিয়াৰ পাছত তেতিয়া মাংসখিনি ভাঙি যোৱাৰ চান্স থাকে গতিকে ভালকৈ ভাজি লোৱাটো খুবেই ইম্পৰ্টেণ্ট যদি আপোনালোকে এনেকৈ ঘৰতে চিম্পলকৈ বিৰিয়ানী খাব বিচাৰিছে আৰু মই মাংসখিনি ভালকৈ ভাজি হোৱাৰ পাছত ইয়াতে মই দি দিম সৰু সৰুকৈ কাটি লোৱা গাজৰ আৰু বিটখিনি আৰু এইখিনি অলপ টাইম ধুনীয়াকৈ ভাজি থাকিম এইটো আচলতে ঘৰতে একেচাতে বনোৱা বিৰিয়ানী বুলিয়ে ক'ব পাৰি কাৰণ যিখিনি বিৰিয়ানী বনাবৰ কাৰণে যোগাৰ লাগে সেইখিনি মোৰ তাত নাই খুবেই অসুবিধা লকডাউনত আপোনালোকে জানেই গতিকে খুব কম বস্তুৰে মই আজি এখন চিম্পলকৈ ঘৰতে আমি খাব পাৰোঁ সেই তেনেকৈ এখন বিৰিয়ানী বনাইছোঁ আশা কৰিছোঁ আপোনালোকৰ যদি ৰেচিপিটো চায়ো ভাল লাগে আৰু দেখিছে ধুনীয়াকৈ মাংসখিনি ভাজা হৈ গৈছে লগতে বিট আৰু গাজৰখিনি আৰু এতিয়া ইয়াতে এড কৰি দিছোঁ আদা নহৰু পেষ্ট আৰু এইখিনিও ভাজি ল'ম তেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো নাযায় এয়া দেখিছেনে কি ধুনীয়াকৈ ভাজা হৈ গৈছে তেল এৰি দিছে মানে এয়া ভাজা হৈ গৈছে আৰু ইয়াতে মই এড কৰি দিছোঁ চাউলখিনি ধুনীয়াকৈ ভাজি ল'ব আৰু চাউলখিনি যেতিয়া আপোনালোকে কমকৈ ভাজে খুবেই বেয়া লাগে খাব ষ্টিকি ভাল নালাগে খাব আৰু ভাজিলে কি হয় চাউলকেইটা এটা হয় আৰু ভাতখিনি খাবলৈও বৰ ধুনীয়া বিৰিয়ানীখিনি খাবলৈও বৰ ধুনীয়া জৰজৰীয়া হয় আৰু তাৰে লগতে মই মটৰ আৰু জিৰা পাউডাৰ ধনিয়া পাউডাৰ এইখিনি এড কৰি দিছোঁ আৰু একেবাৰে লাষ্টত গাজৰ আৰু বিটখিনি দি দিছোঁ আৰু এয়া হৈ গ'ল আমাৰ বিৰিয়ানী আৰু এটা কথা ক'ব পাহৰিলোঁ লাষ্টত মই পানীও দি দিছিলোঁ এয়া বিৰিয়ানী হৈ গৈছে আৰু খাবলৈও বিৰাট ভাল লাগিছিল বিশ্বাস কৰক মোক আৰু আচলতে আজি নিজৰ তাৰিফ নিজে কৰাৰ নিচিনাই হৈ আছে কিন্তু সঁচাকৈ বহুত ভাল লাগিছিল আৰু আপোনালোকৰ যদি মোৰ ৰেচিপিটো চাই ভাল লাগিছে আপোনালোকেও ট্ৰাই কৰিব পাৰে ট্ৰাই কৰি চাবচোন বৰ ভাল লাগে খাই কিছু বস্তু হয়তো ক'বলৈ মই পাহৰিয়ে গৈছোঁ তাৰ কাৰণে বেয়া যাতে নাপায় কাৰণ মই ইমানো একদম এক্সপাৰ্ট নহয় আৰু এইখিনি মোৰ মানুহৰ কাৰণে চিকেন আৰু বিট গাজৰ মচুৰ দালি তেনেকৈ কুকাৰত চিটি মাৰি তাক দি ল'ম তেনেহ'লে আজি ইমানেই ইমানতে মই সমাপ্ত কৰিছোঁ যদি চাই ভাল লাগিল তেনেহ'লে আপোনালোকৰ মন্তব্য দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বাই